পাটকাই অভয়াৰণ্যলৈ চৰম ভাবুকি। দিহিং পাটকাই অভয়াৰণ্য 98.59 হেক্টৰ মাটিত কয়লা খননৰ বাবে লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক চাবুৱা আঞ্চলিক ছাত্ৰ সন্থা আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চই বিৰোধিতা কৰিছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কয়লা খনন বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে সংগঠনৰ নেতৃবৃন্দই। যি অভয়াৰণ্য যি আমাৰ দিহিং পাটকাই যি অভয়াৰণ্য সেই অভয়াৰণ্য তেওঁলোকে তাত কয়লা খনন কৰিব দিছে। দিল্লীত বহি ভাৰত চৰকাৰে দিল্লীত বহি কেনেকৈ অসমৰ সিদ্ধান্ত ল'বলৈ তেখেতলোকে পাৰিলে? সংকটৰ সময়ত তেওঁলোকে এনেকুৱা এটা সিদ্ধান্ত লৈছে যি সময়ত মানুহে সেই বিষয়ে চিন্তাই কৰিব নোৱাৰে। আজি মানুহৰ খাবলৈ নাইকিয়া আছে, মানুহৰ জীৱিকা নাইকিয়া আছে, সেই সময়ত আজি পৰা নাই। আমি দাবী জনাইছোঁ অসম চৰকাৰৰ লগতে আমি ভাৰত চৰকাৰ, আমি প্ৰধানমন্ত্ৰীক আৰু বিশেষকৈ আমাৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি সৰ্বানন্দ ডাঙৰীয়াক আমি আজি দাবী জনাইছোঁ যে তেখেতে অকণমান হ'লেও অসমীয়া মানুহৰ কথা তেখেতে অকণমান হ'লেও বিবেচনা কৰি চাওক আৰু অতি সোনকালে এই যি সিদ্ধান্ত লৈছে চৰকাৰী সিদ্ধান্ত, এই সিদ্ধান্ত বাতিল কৰিবলৈ আমি বৃহত্তৰ যুৱ মঞ্চৰ তৰফৰ পৰা দাবী জনালোঁ। ধন্যবাদ।